ভাং খোৱা ল'ৰাসকলক কৈছোঁ, আজিতো একদম ভলে ভলে হৈ আছে, বম্বও আজিতো ৰক্ষা নাই। আজি শিৱৰাত্ৰি নামতো তোমালোকে লাইচেঞ্চ পাই গৈছে। আজিতো পুৰা দিবা চিলিমে জইন মাৰিব, বঙত মাৰিব, কোৱালিটি। আজিতো ঘৰ বাৰান্দাত বহি দিবলৈও আছে। লগৰটোক ক'ব দে চাদা খুত আহি পিনি পাছফালৰ মায়ে ক'ব কি কৰিব লৈছ? বোলে মা আজি চাওঁ, আজি শিৱৰাত্ৰি বাবাৰ প্ৰসাদ এইমুঠি আজি গ্ৰহণ কৰিবই লাগিব। মাহঁতেও ভাবিব পুৰণি মানুহ যে হয়, সাক্ষাৎ ঈশ্বৰে যেতিয়া এই ভাগ প্ৰাণ কৰিছে, তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালীনো কি একো নহয়, প্ৰসাদ বুলি খাওক, অনিষ্ট নকৰে। কিন্তু আজিৰ পৰা নাখাবি। ল'ৰা ছোৱালীয়ে ক'ব ঠিক আছে নাখাওঁ মা, আজি বুলিহে কোনে নাখোৱা দেখিছে। কিন্তু পাছফালে বাৰী পাছফালে হাবি পাছফালে অ'ত ত'ত বহি চুকে কোনে ডেইলি মাৰি থাকে। কিন্তু আজি অপেন খাব, কাৰণ আজি সুবিধাকণ পাইছে। আৰু আজি সিহঁতে যে কথা কি বুজাব, সিহঁতৰ কাৰণে দুনীয়াখন একদম শ্ল' মোচন চলি থাকিব। আজি বোলে টিপত আছোঁ, কোনোবা এটা যদি খং কৰিবলৈ নাপায়, তেনেকৈ কিয় কোৱা, মোৰেই ভুল হ'ল, ক্ষমা কৰিবা। এতিয়া মদ খোৱাসকলৰ দুখ, যিসকলে ভাং নাখায়, তেওঁলোকে ভাবি আছে যে মদৰো এনেকুৱা এটা চেলিব্ৰেশ্যন কৰিব পৰা অপেন লাইচেঞ্চ পোৱা দিন এটা অহা হ'লে, মদো যদি কোনোবা ভগৱানৰ নামত বোলে আজি মদ খাব পাৰি অপেন, তেনেকুৱা এটা যদি উৎসৱ আহিলেহেঁতেন, সিহঁতেও ভাল পালেহেঁতেন, ঘৰতে বহি দিলেহেঁতেন, দেউতাই প্ৰসাদ অকণমান দিয়ক। কিহৰ প্ৰসাদ? বোলে আজি আমুক, আজি এটা পেক প্ৰসাদ হিচাপে খাই দিম আৰু ঘৰতে পাৰিলেহেঁতেন। সিহঁতৰো দুখ আছে, আজি নথকা নহয়। ইমান এটা বাহানা যেন এনেকুৱাকৈ ক'ব সিহঁতে কথাবিলাক, যেন শংকৰ মহাদেৱে আহি যি ভোলানাথে একদম সাক্ষাৎ যেন আহি পিনি তেহেঁতক কৈছে যে বাবা আজি তহঁতি প্ৰসাদ এমুঠি খাবই লাগিব। আজি এক লিম হ'লো মাৰ তহঁতি হে। আৰে মই কৈছোঁ ভগৱান মহাদেৱেতো তেওঁ গোটেই দুনিয়াখনৰ জগতৰ কল্যাণৰ বাবে তেওঁতো বিহলৈকে খাই দিছিলে। তহঁতিও ফেনাইল চেনাইল দুই এটোপাল খাই পিনি একদম খেলা খতম কৰি দে না। জেগাত পাই যাবি তেতিয়া মণিপুৰী, শ্বিলঙীয়া, জংগলী এইবিলাকৰ ব্ৰেণ্ডৰ ইয়াত চিলেকশ্যন কৰি থাকিব দৰকাৰ নাই। ডাইৰেক্ট বাবাৰ কাষতে পাবি আৰু তেখেতৰ অৰিজিনেল মাল পাবি, অৰিজিনেল প্ৰডাক্টছ মাৰি থাকিব পাৰিবি। গতিকে লক্ষণ হিচাপে ল'লে ছবি ল ন, আদৰ্শ হিচাপে ল'লে ছবি আদৰ্শ হিচাপে ল। তেওঁতো কোৱা নাই যে আজিৰ দিনটোতে তহঁতি মোক পূজা কৰিবি, সেৱা কৰিবি, শ্ৰদ্ধা কৰিবি, মনত লাগিলে ঘিণ ভাবিয়ে থাকক, কিন্তু আজি মোৰ নামত আহি গা পা ধুই মোৰ সন্মুখতে এবাৰ ধূপ জ্বলাবি, চাকি জ্বলাবি আৰু ধুনীয়াকৈ ভাঙৰ মজাটো ল'বি, সেইটোতো কোৱা নাই। তেখেতে কৈছে যে মোক অন্তৰৰ পৰা ধ্যান কৰি ল'ব, মোক অন্তৰৰ পৰা স্নেহ কৰি ল'ব, সেয়া শুশ্ৰূষাখিনি মোক কৰিব নালাগে। পৃথিৱীত থকা বাকী জীৱসকলক কৰ, মানুহক কৰ, কুকুৰক কৰ, জীৱ জন্তুক কৰ। মানুহক লেলে চেছে কয়, আজিও কয় একদম ভগৱানৰ মূৰ্তি, ভাঙৰ ফটো, শিৱদেৱৰ ফটো, সিহঁতক আজি কি সেৱা শুশ্ৰূষা, সিহঁত একদম গোসাঁই হৈ থাকিব। আজি যে সিহঁতক লগ পাবলৈ টান, সিহঁতক আজি কথা ক'বলৈ টান, যিকেইটা প্ৰাপ্তবয়স্ক শব্দ ব্যৱহাৰ কৰিব আজি ৰাম 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 কি বুজাইছে। মানে ক'লো আজি আপুনি ডাঙৰ মানুহে মাত মাতি লাভ নাই তেওঁলোকৰ ওপৰত, বম বম ভুলে ভুলে হৈ থাকিব। কিয় খাব লাগে এইবিলাক? ভাং বেয়া বস্তু ভাই। অসম চৰকাৰে লাগি আছে গোটেই দুনিয়াখন, গোটেই অসমখন নিচামুক্ত হওক, কোনো ল'ৰা ছোৱালীয়ে নিচা, ভাং, মদ, কানি, চিগাৰেট, চাদা, গুটকা এইবোৰ নাখাওক। তেওঁলোকে সেইবিলাক মিছনত লাগি আছে। আৰু এনেকৈ শিৱৰাত্ৰিৰ নামত তহঁতিটো পূৰা পাৰ্মিট লৈ মাৰি আছোঁ য'ত ত'ত। বেয়া কথা বাবা, এইবিলাক বেয়া কথা। নিজৰ জীৱনটোৰ লগত খেলা কৰি আছোঁ, এইবিলাক নাখাবি। কি পায় মানে জয়ন্তা বনা চাদাটো কমকৈ কাটি বেছি এইবিলাকে আৰু কথা খাব নালাগে, এইবিলাক বেয়া বস্তু।